গৈ আছোঁ এতিয়া কচু বিচাৰিবলৈ। কচু থুৰি তাতে আজি কচু একদম ভাপত বনাই খাবলৈ বহুত মন গ'ল। তাকে বিচাৰিবলৈ ওলাইছোঁ আৰু বেগ হাতত কটাৰী লৈ চাই থাকিব শেষলৈকে। যিহেতু আমি গাঁৱৰ মানুহ হয়, আমি কচু ঢেকীয়া খায়েই ভাল পাওঁ। সেইটো কাৰণে বহুত দিনৰ মূৰত খাম আৰু আজি কচু বুটলিম। তাৰ লগতে কি দিম আৰু চাই থাকিব আৰু দেই। কচু ধুৰি কাটোতে আঙুলি পাবতে কটাৰী লাগিলে কোমলীয়া আৰু সৰু সৰু মাছ লালৈ টেঙা দি মোলৈকে ভাজ বোলো পাছ বাৰীত খুজিছে জিলিমিলি খুতুৰা লালৈ চিঙিয়াত কোমলীয়া আগ খৰাহীৰ শুৱনি পকা কণ বিলাহী জোহানৰ শুৱনি তই হাততে আছে নে তাত যাদু আছে বুজিও নুবুজো হৈছে ৰেডি হৈ গ'ল ন, খাম এতিয়া কৈ দিয়া। ৰেডি হৈ গ'ল, এতিয়া মই খাম। বাই বাই। বাই বাই। এতিয়া ভিডিঅ'টো চাই কেনেকুৱা লাগিলে লাইক কৰিব দেই। দেই। বাই বাই। বাই বাই।